গাইজ, ৱেলকাম টু মাই ফাৰ্ষ্ট ব্লগ। আজি মোৰ জীৱনৰ প্ৰথম ভিডিঅ' ব্লগ ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু মোৰ বিষয়ে অলপ কৈ দিছোঁ আপোনালোকক। মোৰ নাম হ'ল saraswati দাস আৰু মোৰ ঘৰ গহপুৰত আৰু এতিয়া মই বৰ্তমান আছোঁহি কেৰেলাত। হাজবেণ্ডৰ লগত কামত আছোঁহি। যিহেতু হাজবেণ্ডে বাহিৰত কাম কৰে, সেইটো কাৰণে ময়ো এতিয়া হাজবেণ্ডৰ লগতে বাহিৰত আছোঁহি কেৰেলাত। আৰু এয়া কেৰেলাৰ পৰিৱেশ অকণমান আপোনালোকক দেখাই দিছোঁ। এইফালে এইবিলাক কাষে কাষে মাটি কঁঠাল গছ আছে এইবিলাক, আৰু এইফালে দেখিছে আমি থকাডোখৰ মানে ইমান টাউন এৰিয়া নহয়, অলপ গাঁৱলীয়া টাইপৰ। আমি যিহেতু অলপ ভিতৰত আছোঁহি কোম্পানীৰ কাম, সেইকাৰণে। আৰু আজি মই প্ৰথম ব্লগ বনাইছোঁ। আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। এতিয়া আপোনালোকক দেখাই দিছোঁ অকণমান কেৰেলা চহৰৰ আচপাছবিলাক। আৰু মই এতিয়া ৰুমৰ পৰা বেছি দূৰ নহয়, আধা কিলোমিটাৰ 1 কিলোমিটাৰ হ'ব, ইমান দূৰত আহিছোঁ ওলাই পিনে। আৰু এতিয়া গধূলি 6টা মানে বাজিলে, বহুতেই ধুনীয়া বতাহ দি আছে। তাকে আহক অকণমান কেৰেলাৰ পৰিৱেশটো আপোনালোকক দেখাই দিওঁ। এতিয়া আপোনালোকক দেখালোঁ কেৰেলাৰ পৰিৱেশটো কেনেকুৱা, আৰু আগলৈ এনেকুৱা ভাল ভাল ভিডিঅ' মই দি থাকিবলৈ চেষ্টা কৰিম। আৰু এনেকুৱা ভাল ভাল ভিডিঅ' দিলে আপোনালোকে পাবৰ কাৰণে মোৰ চেনেলটো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ।